নমস্কাৰ সকলোকে মোৰ বিশেষ অনুষ্ঠান সাক্ষাতৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ। সাক্ষাতৰ জৰিয়তে আমি সমাজৰ বিভিন্ন দিশৰ একোজন বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক সাক্ষাৎ কৰাই দিম। আজি মোৰ সৈতে এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে। তেওঁ অসমৰ কাব্য তথা নাট্য ক্ষেত্ৰখনৰ এটা অতি চিনাকি নাম, এটা অতি আপোন নাম, আৰু তেওঁৰ নামটোৱেই সকলোৰে বাবে অতি আপোন, ৰফিকুল হুছেইন ডাঙৰীয়া। অসমৰ এগৰাকী বৰেণ্য নাট্যসত্তা, কাব্যসত্তা ৰফিকুল হুছেইন ডাঙৰীয়াৰ সৈতে আমি আজি বোকাখাটত উপস্থিত আছোঁ। তেওঁৰ সৈতে আজি আমি কিছু সময় অতি অন্তৰংগভাৱে কিছু কথা পাতিম, আৰু মই পৰিচয় কৰাই দিব বিচাৰিছোঁ। এয়া আচলতে পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই, সকলোৱে চিনি পায় ৰফিক দাক। আৰু অসমৰ নাট্যক্ষেত্ৰৰ বিশেষকৈ অপেচাদাৰী নাট্যক্ষেত্ৰৰ বাবে, নাট্যক্ষেত্ৰৰ নাট্যকৰ্মীসকলৰ বাবে ৰফিকুল হুছেইন বা ৰফিক দা এটা অতি আপোন নাম। গতিকে আমি তেখেতৰ সৈতে তেখেতৰ জীৱনৰ কিছু কথা পাতিম, তেখেতৰ কাব্য সৃষ্টিৰ কথা পাতিম, তেখেতৰ নাটকৰ কথা পাতিম। গতিকে সকলোকে মই অনুষ্ঠানটি শেষ নোহোৱা পৰ্যন্ত চাবলৈ অনুৰোধ জনাইছোঁ। আচলতে ৰফিক দাক বা ৰফিকুল হুছেইনক মই অতি শৈশৱৰ পৰা পাইছোঁ, সৰুৰ পৰা পাইছোঁ, আৰু সেই সূত্ৰে মই মামা বুলি মাতোঁ, ৰফিক মামা। আৰু আজিও গোটেই আমি অতি ঘৰুৱাভাৱে কথাবোৰ পাতিম। এই সাক্ষাৎ অনুষ্ঠানটো অতি ঘৰুৱাভাৱে কৰা হৈছে, গতিকে মই তেখেতক মামা বুলিয়ে সম্বোধন কৰিম। গতিকে মামা, আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আপোনাৰ পৰা মই আপোনাৰ শৈশৱৰ কিছু স্মৃতি বা আপোনাৰ শৈশৱ, আপোনাৰ জন্ম, এই গোটেই শৈশৱ কালচোৱাৰ কিছু স্মৃতি জানিব বিচাৰিম। আচলতে শৈশৱ বুলি ক'লে এটা মোৰ জীৱনটোৰ এটা পিৰিয়ড, এটা এৰি থৈ অহা এটা পিৰিয়ড। সেইটো অকণমান বহুত দীঘলীয়া হ'ব। এনেই তুমি যিটো মোক সুধিছা যে আপোনাৰ জন্ম, শৈশৱ কেনেধৰণে অতিবাহিত হৈছিলে বা মই অতিক্ৰম কৰি আহিলোঁ আজি এই পৰ্যায়লৈকে, এই কথাখিনি ক'বলৈ গ'লে যিখিনি মোৰ মনত আছে, আৰু প্ৰথম কথা হ'ল কৰ্মসূত্ৰে মোৰ দেউতা আৰক্ষী বিষয়া আছিলে, আৰু দেউতাই সেই সূত্ৰে মানে অৰং দৰং ঘূৰি ফুৰিছিলে আৰু চাকৰি সূত্ৰে। এজন ব্যস্ত পুলিচ আৰক্ষী বিষয়া। ঠিক তেনেকৈ তেনেকুৱা ঘূৰি ফুৰোঁতে এটা সময়ত দেউতাৰ মানে কিছু কাল, প্ৰায় 4 বছৰমান নাগালেণ্ডৰ টুৱেনচাঙত আছিল। পিছত দেউতাই মিউচিয়েলত অসমলৈ আহিলে, আৰু মোৰ জন্ম টুৱেনচাঙত হৈছিলে। আৰু টুৱেনচাঙত জন্ম হৈছিল, আৰু জন্ম হোৱাৰ পিছত এটা ঘটনা ঘটিছিল। মোক জন্ম দি মোৰ মানে মা অৰ্থাৎ মাতৃদেৱী অতি বেয়াকৈ শাৰীৰিকভাৱে ভাগি পৰিছিল। তাৰমানে কিছু হয়তো তেওঁ মানে প্ৰায় বিচনাত পৰি থকা নিচিনা হৈছিল, আৰু সেই সময়ত মাতৃদেৱী মানে স্বাস্থ্য ইমান বেয়াকৈ ভাগি পৰিছিল, যাৰ বাবে মানে ডাক্তৰে মোৰ মাৰ মানে ব্ৰেষ্ট ফিডিংটো বন্ধ কৰি দিছিল। যিটো সময়ত মই জন্ম হৈ মাতৃৰ মিঠা গাখীৰটো মোৰ মুঠত পৰিব লাগিছিল বা জিভাত, মই সেই মুহূৰ্তত বঞ্চিত হৈছিলোঁ। আৰু বঞ্চিত হোৱাৰ পিছত মানে ঘটনাটো এনেকুৱা ঘটিছিল, এই সময়ত পাহাৰীয়া তিৰোতাসকল, নাগা পাহাৰৰ তিৰোতাসকলে জুম খেতি কৰিবলৈ যায়। তেতিয়া মানে প্ৰায়বিলাকে আহে সুৰা লৈ লৈ। মই দেখা নাই, মোৰ পিছত কথাখিনি মানে মাৰ মুখেদি বা দেউতাৰ মুখেদি শুনিছিলোঁ। আহি চিধা কয় যে এই অচি চাহাবৰ মাইকীটো বৰ বেয়াকৈ হেৰি হৈ আছে, পোৱালিটো গাখীৰ খাব পোৱা নাই, পোৱালিটোক আমি লৈ যাওঁ। সেই অচি চাহাবৰ পোৱালিটোক আৰু সিহঁতি সুৰাত ভৰাই লৈ যায়। আৰু মোৰ আকৌ এটা কথা আছিল বোলে, মই সৰুতে বৰ বেছি কান্দা কাটা তেনেকুৱা নকৰোঁ, খেলি মেলি ভাল পাওঁ। সিহঁতি নি পাহাৰত জুম খেতিত ব্যস্ত হয়, আৰু মোক মানে সেই কিবা
কৌপাত চৌপাত এনেকুৱা কিবা কিবি টকৌপাত তেনেকুৱা ধৰণৰে এই অলপ চাহ দি পেলাই থৈ দিয়ে। মই খুৰাতে বোলে সিহঁতি কিবা কাপোৰ চাপোৰতে মোক খুৱাই থৈ দিয়ে আৰু মই খেলি থাকোঁ। আৰু সেই কৌপাতৰ চাহটোৱে হয়তো মোক অকণমান কিবা আৰামো দিয়ে। আৰু তেতিয়াই চাগে মই এতিয়া ভাবোঁ আৰু আকাশ চাকাশ দেখিছিলোঁ আৰু চাগে মানে মই শুই থাকোঁ। আৰু এটা সময়ত মোৰ টোপনি যায় হয়তো, আৰু কোনোবা সময়ত হয়তো মই চক খাই সাৰ পাওঁ, আৰু সাৰ পাই মই কান্দোঁ। মানে কন্দাৰ অৰ্থ এতিয়া বুজি পাইছোঁ হয়তো মোৰ পিয়া লাগে। লগে লগে সেই নাগিনী তিৰোতাসকলৰ কোনোবা এগৰাকীয়েকৈ অচি চাহাবৰ পোৱালিটো সাৰ পাইছে, তাক গাখীৰ খুৱাই থৈ আহোঁ। আৰু সিহঁতে আহি যিকোনো এগৰাকী নাগিনীয়ে নিজৰ মানে স্তন উদঙাই মোক মানে গাখীৰটো খুৱাই দিয়ে আৰু ব্ৰেষ্ট ফিডিং কৰাই। আৰু তাৰপিছতে আকৌ মই খেলি থাকোঁ আৰু এখন টোপনি যায়। এতিয়া মই অনুভৱ কৰোঁ, মোক মানে প্ৰায় ঘৰত কয় আৰু মায়ে কয়, বহুত আগত কয় যে মোৰ 7টা সন্তান, তাৰপিছত মানে মোৰ কথা কয় মানে ই অতি বনৰীয়া, ই মানে একে ঠাইত নাথাকে, খালি ভ্ৰমি ফুৰি ভাল পায়, আৰু মুকলিত মানে য'ত ত'ত আৰু চৰ চাপৰি গৰুকুটি মকুটি কিবাকিবি জংঘলে পাহাৰে টঙি কৰে। সেইটোৱে মায়ে এতিয়া নাই দেই, মা প্ৰয়াত। মায়ে মানে বহুত লগৰ মহিলাসকলক কৈছিল, বান্ধৱীসকলক, যে চবেই সুধে যে ইমান কিয় বনৰীয়া। তেতিয়া কয় যে বনৰীয়া হোৱাৰ অৰ্থটোৱে হ'ল চাগে সেই সৰুতেতো সি মোৰ গাখীৰ খাবলৈ নাপালেই, গৰু গাখীৰ। সেই পাহাৰীয়া তিৰোতাসকলৰে ইমান নাগিনী তিৰোতাৰ গাখীৰ খালেহি, আৰু গাখীৰ খাই সেই গাখীৰে তাৰ সেই তেনেকুৱা হৈ গ'ল। মানে আকাশ দেখিলে, অৰণ্য দেখিলে, জুম খেতি দেখিলে, হয়তো তাৰ এইবোৰ মনত নাই, কিন্তু সেই যে বিভিন্ন পাহাৰীয়া নাৰী, জনগোষ্ঠীয় নাৰী যি দুগ্ধপান কৰিলে, বোধহয় শৰীৰত তাৰ সেইবোৰে কিবাকিবি কাম কৰিলে, আৰু কাম কৰাৰ কাৰণে সি এনেকুৱা হৈ গ'ল। এনেকৈয়ে মোৰ শৈশৱটো মই অতিক্ৰম কৰি আহিছিলোঁ। আৰু এতিয়া কথাবোৰ মোৰ সেই সময় একো মনত নাই। পিছত মই টুৱেনচাং গৈছোঁ, পাহাৰ কেইবাবাৰো গৈছোঁ, নাগালেণ্ড বিভিন্ন মোৰ কৰ্মসূত্ৰে। আৰু তেতিয়া মই সেই টুৱেনচাঙত ৰৈ ভাবোঁ, কোনখন বা পাহাৰৰ তলিত মই এনেকৈ ক'ৰবাত পাহাৰীয়া তিৰোতাৰ দুগ্ধপান কৰিছিলোঁ, আকাশ দেখিছিলোঁ, অৰণ্য দেখিছিলোঁ, এনেকুৱা কথাবোৰ ভাবোঁ। আমি আপোনাৰ শৈশৱ সম্পৰ্কে আমি গম পালোঁ। এতিয়া আমি আপোনাৰ যি সৃষ্টি, সেই সৃষ্টি আমি সৃষ্টিৰাজিৰ ভিতৰলৈ যাব বিচাৰিছোঁ। আপুনি অসমৰ কাব্যক্ষেত্ৰখনত বা এই কবিতাৰ ক্ষেত্ৰখনত আপোনাৰ প্ৰৱেশ কেনেদৰে ঘটিছিল, বা আপুনি কেতিয়াবা কবিতা লিখিবলৈ ল'লে, সেই সম্পৰ্কে অকণমান দৰ্শকে জানিবলৈ বিচাৰিম। আচলতে মই কবিতাৰ যাত্ৰাটো মোৰ হোৱাৰ আগত পূৰ্বে মোৰ আচলতে যাত্ৰাটো ঘটিছিল অলপ চলপকৈ সংগীতৰ জৰিয়তে। তাৰমানে মোৰ মাৰ দেউতা, তাৰমানে মোৰ ককা আছিল এজন সৰু সুৰা বা তেওঁলোকৰ হেৰিৰে বহুত ভাল, এতিয়া মই মনত কৰোঁ, বহুত ভাল সংগীতৰ শিল্পী আছিল, কিন্তু এই কোনো ধৰণৰ গ্লেমাৰ নাই। আৰু মোৰ ককাই মানে খুব ধুনীয়া ভায়লিন বজাইছিল, আৰু এটা মই দেখোঁ যে ককাহঁতৰ খেতি বাতি চম্ভালিবৰ কাৰণে চিলেটীয়া মানুহ কিছুমান আহে, মানে সময়ত ধান চান কটা মেলা বা সেই তেনেকুৱা কিছুমান মুহূৰ্ত, আৰু তাতে আহি থাকিলোঁ ককাহঁতৰ ঘৰ। আমাৰ ককা মানে আমাৰ মাৰ ঘৰ হ'ল নগছাই ষ্টেচন চাৰিআলি বুলি কয়, তাতেই হাজৰিকা পৰিয়াল বুলি ক'লে আৰু এতিয়াও ৰাইজে জানে। আৰু ককাহঁতৰ বহুত খেতি বাতি আছিল, এতিয়াও আছে বাৰু। তাৰপিছত সেই মানুহবোৰ যিসকল আহে, মানে চিলেটীয়া মানে মানুহ, চিলেটৰ পৰা, তেওঁলোকৰ প্ৰায়বোৰেই মানে আছিল সংগীত। তাৰমানে কোনোবাই দুতাৰা, কোনোবাই একতাৰা, কোনোবাই ডগৰ, হাৰমনিয়াম, আৰু ককাৰ ঘৰতো এটা হাৰমনিয়াম আছিলেই। তাৰপৰা সেই খেতি বাতি দিনটোৰ যিখিনি পৰিশ্ৰম হৈ যোৱাৰ পিছত গধূলি মানে প্ৰায় আচৰ বহে, আৰু ককাৰো মানে 2-4 বন্ধু আছে, তেওঁলোকেও বাঁহী চাহী কিবা কিবি বজায়, হাৰমনিয়াম। তাৰপিছত তেতিয়া মই সেই মেণ্ডুলিন বস্তুটো প্ৰথম দেখিছোঁ। আজিকালিতো মেণ্ডুলিন নাইকিয়া হৈ গ'ল। সেই তাতে আচৰ বহে। আমি যেতিয়া গ্ৰীষ্ম বন্ধই হওক বা শীতকালৰ কিছুমান বিশেষ ক্ষণত, আঘোণ পুহ মাহত দেউতাই আমাক, তেতিয়া দেউতা তেজপুৰত আছিলে, তেজপুৰৰ পৰা আমাক আহি থৈ যায় মানে গাঁৱত। দেউতাহঁতৰ ঘৰ গাঁও আছিল মেলেং, যোৰহাট, মাৰ নগছাৰী। তেতিয়া আমি সেই লক্ষ্য কৰোঁ, সেই মানে গধূলি সময়খিনি বৰ ভাল লাগে, আমি অপেক্ষা কৰোঁ। আৰু ককাহঁতে তেতিয়া এটা বস্তু খাইছিলে, সেইটো হৈছিলে শুকা
এতিয়া যিটো নাই আৰু এজনে খাই ইজনক দিয়ে তেওঁ ঘূৰি ফুৰে আৰু তাতেই সংগীতৰ আচৰখন হয়। সংগীতৰ আচৰণ ৰাতি প্ৰায় 10টা বজালৈকে হয় আৰু মই মানে চাই বা মোৰ বাইদেৱে আমি বিৰাট মুগ্ধ হওঁ আৰু মই ককাৰ মানে হাতখন বা আঙুলিকেইটালৈ চাই থাকোঁ ভাইলিন বজাই আনি কিবা ব্ৰিটিছ বা চাহ এজনৰ পৰা কিনা অলপ কফি কালাৰ তেওঁ তাৰ যিটো হেৰি তাৰপিছতে সেই ভাইলিনখন ক্ৰমশ ককা ঢুকোৱাৰ পিছত কাৰোবাৰ হাতেৰে মাহী আমুক তামুক মামা কৰি মোৰ হাতলৈ আহে আৰু মোৰ হাতলৈ আহি মানে মই অলপ চলপকৈ ভাইলিন শিকি পিছলৈ মানে যেতিয়া মই জেবিত পঢ়ি থাকোঁ মানে ঠিক হেৰি আৰু মই প্ৰায় 6 মানৰ পৰা ভাইলিনখন লৈছিলোঁ আৰু আহি পেলাই টাইমত মই এটা পৰ্যায়ত বজাইছিলোঁ আৰু আমাৰ তেতিয়া এটা বেণ্ডো আছিলে জেবিত আমাৰ বন্ধু বান্ধৱীবিলাকৰ তাতে মই ভাইলিন বজাইছিলোঁ লিড কৰা নাছিলোঁ মানে জাষ্ট চাপোৰ্টত বজাইছিলোঁ আৰু তেনেকৈ মই ভাইলিন চৰ্চা হৈ থাকোঁতেই হঠাৎ এটা ঘটনা ঘটিলে মানে বোকাখাটৰ পৰা অন্বেষণ বুলি এখন সৰুৱে তেতিয়াৰ দিনত যে মিনি আলোচনী বুলি ওলায় সেই মিনি আলোচনীৰ যিটো ট্ৰেণ্ড আৰু সেই ট্ৰেণ্ডৰে অন্বেষণ বুলি এখন আলোচনী ওলাইছে আমাৰ মোৰ শ্ৰদ্ধাৰ ছাৰ তেখেত এতিয়া প্ৰয়াত তেওঁ অলিন মাজুলী বোকাখাট JDSG মহাবিদ্যালয়ত তেখেতে ইংলিছৰ অধ্যাপনা কৰিছিল অধ্যাপক মই যদিও JDSG নহয় মই JB আছিলোঁ তাৰপৰা সেই ছাৰে মানে ঘপকৈ ক'লে ৰঘু তুমি এই যে কিবা আমি যাম আৰু তুমি কিছুমান কথাকেইটা তুমি এটা কবিতা দিয়া মই কবিতা নিলিখোঁ নহয় বোলে নহয় তুমি দিব পাৰে তুমি যেনেকৈ কোৱা তেনেকৈ দি দিলেই হ'ল আৰু মোৰ সেই জীৱনৰ প্ৰথম যিটো কবিতা মানে ভাইলিনৰ পৰা আহি প্ৰথম কবিতাটো সেই অন্বেষণ মেগাজিনত ওলাইছে আৰু তেতিয়া মানে মই ভাবিছোঁ যে মিনি আলোচনীখনৰ নাম ক্ষুদ্ৰ আলোচনী আৰু নাম যিহেতু অন্বেষণ গতিকে ময়ো অন্বেষণ শিৰোনামে এটা কবিতা লিখোঁ কাৰণে সেই তেতিয়াৰ পৰা মোৰ জীৱনৰ অন্বেষণটো আৰম্ভ হৈছে আৰু মোৰ কবিতাটোৰ প্ৰথম কবিতাটোৰ শিৰোনাম আছিল অন্বেষণ অকণমান আৰু চুটি কবিতা আৰু যিদিনা ছপা হৈছে সেইদিনা মই মানে এনেকুৱা হৈছে মই হাতত পৰাৰ লগে লগে মই বাৰে বাৰে কবিতাটো চাইছোঁ কাৰ কি ওলাইছে এইটো নাই বাৰে বাৰে বেটুপাতটো চাওঁ আৰু চুমা খাওঁ আৰু মই গোটেই ঘূৰি ফুৰিছোঁ আৰু বন্ধু বান্ধৱক দেখুৱাই ফুৰিছে মোৰ ছপা হৈ ওলাইছে মোৰ নাম মোৰ এইটো কবিতা আৰু মই ৰাতিও মানে মাজৰাতিও উঠি আকৌ মোৰ কবিতাটো চাইছিলোঁ সেয়া মোৰ কবিতাৰ প্ৰথম যাত্ৰা তাৰপৰা ক্ৰমশ আহিলে আৰু কলেজ লাইফ কিবা কিবি কৰি ইউনিভাৰ্চিটি এনেকুৱা ধৰণে গৈ এটা সময়ত ভাইলিনখন নিতাম মাৰিলে আৰু তাৰ ভাইলিনখন মোৰ পিছত ভতিজী হাতলৈ গ'ল তাইৰো এতিয়া নিতাল মানে তাইৰ পিছত আৰু এনেকুৱা এটা চাকৰিত যোগ দিলে যিটো এটা ভাইলিনৰ চাকৰি একেলগে নচলিব তাৰমানে হ'লে এতিয়া ভাইলিনখন মোটামুটি আৰু ওলমি আছে আৰু নিতাল আৰু তাৰপিছত মোৰ অকণমান আৰু হেৰি তাললৈ আহিলে কবিতা আৰু তাৰপিছত আৰু কবিতা তালৰ পৰা নাটকলৈ আহিলোঁ আৰু এতিয়া সেই তাল বেতালত দুটা চৰ্চা চলি আছে মানে যি কাব্যযাত্ৰা সেই কাব্যযাত্ৰা মানে আপুনি কেনেকৈ আহিল আমি গম পালোঁ এতিয়া কথা হ'ল আপোনাৰ কবিতাত আমি মন কৰিছোঁ যে জীৱন থাকে জীৱনৰ বিভিন্ন খণ্ডচিত্ৰৰ সমষ্টিৰে আপুনি কবিতাসমূহ নিৰ্মাণ কৰে এতিয়া মোৰ আপোনালৈ এটা মানে প্ৰশ্ন আছে যে আপোনাৰ দৃষ্টিৰে জীৱন দৃষ্টিৰে জীৱন কি বুলি ক'বলৈ যাওঁতে অলপ সাহুকলীয়া পৰিস্থিতি এটাৰ সন্মুখীন হওঁ মই প্ৰায় আচলতে জীৱনটো মই এনেকৈ ভাবোঁ যে ই এটা মনোভ্ৰমণ আমাৰ প্ৰত্যেকৰে ব্যক্তিসত্তাৰ এটা মনোভ্ৰমণ আৰু এই মনোভ্ৰমণটো সপোনৰ নিচিনা এই তুমি যিটো কথা অলপ আগতে ক'লা হিমাংশুৱে যে খণ্ডচিত্ৰ ই এটা কোনো পৰিশীলিত ৰূপত নাথাকে ই মানে আৰু মনোভ্ৰমণটোও পৰিশীলিত নহয় গতিকে মই জীৱনটো মানে এনেকৈ ভাবোঁ আৰু যে কেতিয়াবা সি এখন নৈ হৈ গৈ থাকে কেতিয়াবা উত্তাল ৰূপত কেতিয়াবা শান্ত ৰূপত কেতিয়াবা তাত সাগৰত যেনেকৈ মাজে মাজে জোৱাৰ ভাটা আহে কেতিয়াবা জলপ্ৰপাতৰ নিচিনা লাগে জলপ্ৰপাত অন্তহীন যাত্ৰা কেতিয়াবা এখন পাহাৰৰ নিচিনা লাগে ঢৌ তোলা উঠা নমা কেতিয়াবা এখন বিশাল আকাশ তাত উৰি ফুৰা বিভিন্ন চৰাইৰ চিত্ৰকলা যেন লাগে বিভিন্ন ৰং বৰ্ণৰ চৰাই ৰং বৰ্ণৰ আকাশ তেনেকৈয়ে মই জীৱনটো তেনেকুৱা বুলিয়েই ভাবোঁ আৰু এটা অন্য এক কথাত অন্য অৰ্থত মানে এটা সপোনময় যাত্ৰা এনেকৈ বুলি ভাবোঁ মোৰ এইটো নিজা
দৃষ্টিকোণ, লীলা অনুভৱ। এইবাৰ আমি আপোনাৰ যিহেতু আমাৰ এটা সময়টো খুব কম, আমি আধা ঘণ্টাৰ ভিতৰতে শেষ কৰিব লাগিব, গতিকে আমি বেছি দীঘলীয়া নকৰি আপোনাৰ মানে চিধাচিধিকৈ আমি নাটকৰ মাজলৈ আহিব বিচাৰিছোঁ। আপুনি কবিতাৰ সমান্তৰালভাৱে বা আপোনাৰ যি গদ্য, সেই গদ্যৰ সমান্তৰালভাৱে আপুনি এগৰাকী নাট্যকাৰ তথা পৰিচালক, অসমৰ বিশেষভাৱে নাটকৰ এমেচাৰ নাটকৰ ক্ষেত্ৰত আপোনাৰ সুকীয়া পৰিচয় আছে। গতিকে আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব যে নাট্য ক্ষেত্ৰত আপোনাৰ প্ৰৱেশ কিদৰে ঘটিল? সেইটো এটা এক কথাত কৰুণ কৌতুক বুলি ক'ব পাৰি। এনেকুৱা আৰু যে মই কবিতা লিখিছিলোঁ, মই এসময়ত বেহালা বজাইছিলোঁ। তাৰপিছত মোৰ কলেজ জীৱনত শেষৰ ফালে আৰু মানে ঠিক ওলাবলৈ আৰু এবছৰো নাই, তেনেকুৱা সময়তে এই ইউথ ফেষ্টিভেলবোৰ হয়। এতিয়া মই আছিলোঁ জে বি কলেজৰ 2 নম্বৰ হোষ্টেলত, 16 নম্বৰ ৰুমত, আৰু তাতেই মই একদম ইউনিভাৰ্চিটিৰ পৰা আৰু তাতেই পঢ়া, তাৰপৰাই ওলোৱা। তাৰপৰা মোৰ লগৰ বন্ধু বান্ধৱীবিলাকে তেতিয়া এদিন আহি ঘপকৈ মোক ধৰি ৰাখি যে আমি নাটক কৰিম আৰু নাটকখন তই লিখিব লাগিব। মই সঁচা কথা কৈছোঁ, এই ব্ৰজধ্বনি শুনিলে যেনেকুৱা হয় তেনেকুৱা কথা হ'ল মোৰ কোনদিন ভবাই নাই আৰু সেইবোৰ কথা। মই ক'লো আৰে মইতো নাটক লিখিব নোৱাৰিম। ক'লে নহয়, নাটক লিখিব লাগিব, তই কবিতা লিখ, ইমান ধুনীয়া আমাৰ লাগে পঢ়ি, গতিকে তই কবিতা লিখ বা তই সাহিত্য বিভিন্ন কিতাপ পত্ৰ পঢ়িছ, গতিকে নাটক কিয় নোৱাৰিবি লিখিব? মই বোলো নাটক সুকীয়া শিল্প, সুকীয়া কলা, এটা সুকীয়া মাধ্যম। কবিতা এটা সুকীয়া, তাৰ এটা স্বকীয় ৰূপ আছে, স্বকীয় মানে শৈলী বা বৈশিষ্ট্য আছে, এটা প্ৰকাশভংগী আছে। নাই কোনেও নেমানে, অত্যাচাৰৰ পিছত মানে মই একান্ত বাধ্য হৈ পেলাই নাটক এখন লিখিলোঁ। আৰু মই এখন নাটক বুলি নাভাবোঁ, কিন্তু আজিও পোৱা নাই। তাৰপৰা নাটকখন লিখি শেষ হৈ পেলাই যিদিনাখন ৰিহাৰ্চেল আৰম্ভ হ'ব, কাষ্টিং চাষ্টিং হ'ল, মোৰ ডাইৰেকশ্যন কোনে কৰিব বোলে, তই কৰিব লাগিব। মই বোলে আৰু এটা দ্বিতীয় পৰ্যটনী। মই বোলো মই ডাইৰেকশ্যন কেনেকৈ কৰিম, এইটো একদম অসম্ভৱ, মানে মোৰ ভাৱনাৰ বাহিৰৰ কথা। নাই, মোক মোটামুটি হেঁচা মাৰি ভৰাই দিলে, এক কথাত গতিয়াই সোমাই দিলে। আৰু সেই যে সোমালোঁ আৰু কথাটো খাই, তাৰপিছৰ পৰাই আৰু মোৰ নাট্য যাত্ৰাটো আৰু এদেওকে আৰু টানি আৰু সেৱ হৈছে আৰু অতি আকস্মিকভাৱে। ঠিকে আছে, আমাৰ দৰ্শকসকলে ইতিমধ্যে গম পালে যে ৰফিকুল হুছেইন যি নাট্যসত্তা, অসমৰ এটা চিনাকি নাম, তেওঁ নাট্যযাত্ৰাৰ প্ৰথম পৰ্যায় বা নাটকত কিদৰে তেওঁ প্ৰৱেশ কৰিলে সেই সম্পৰ্কে দৰ্শকসকলে গম পালে। এতিয়া আমি সুধিব বিচাৰিছোঁ যে নাট্যকাৰ হিচাপে আমি জনাত আপোনাৰ মাত্ৰ তিনিখন নাটক আপোনাৰ যে ধোঁৱা দৈৱকী জলাশয়, কিবা নতুন নাটক আমি আৰু ভৱিষ্যতে পাম নে? মানে আচলতে ঠিক কথাটো এনেকুৱা, মই একাংকিকা নাটকৰ এটা সময়ত আমাৰ যুগটো আজিও চলি আছে, আৰু অসমীয়া আধুনিক নাট্যযাত্ৰাটোত আমি চুটি নাট বা একাংক নাটকক চেৰাই বা উপেক্ষা কৰি আমি আগবাঢ়িব নোৱাৰোঁ। কেলেই যে আজি অসমত মানে যিবিলাক বিশিষ্ট নাট্যকাৰ, আমাৰ অগ্ৰজ অৰুণ দাস বা অৰুণ শৰ্মা বা হেমেন্দ্ৰ বৰঠাকুৰ, তাৰপিছতে মহেন্দ্ৰ বৰঠাকুৰ বা মুনীন ভূঞা বা আমাৰ শ্ৰদ্ধাৰ মুনীন ভূঞাৰ উপৰিও আলি হাইদৰদাটো কিন্তু একাংক নাটকৰ নাটকবোৰ প্ৰথম ওলাইছে। তাৰপিছতে পিছে আৰু আমিবোৰ বাদ বুলিছিলোঁ। গতিকে মই সেই সময়ত প্ৰায় হকে নহকে 8খনমান চুটি নাটক বা একাংক নাটক লিখিছিলোঁ, আৰু সেইবোৰ তেতিয়া অসমৰ বিভিন্ন মঞ্চত, প্ৰতিযোগিতাৰ মঞ্চবিলাকত মঞ্চস্থ হৈছিল। বিভিন্ন গোষ্ঠীয়ে কৰিছিলে, নাট্য গোষ্ঠীয়ে। তাতো মোৰ অতিকৈ চৰ্চিত হৈছিল বা দৰ্শকৰ আদৰণি পাইছিল কেইখন চুটি নাটকে। তাৰ ভিতৰতে উল্লেখযোগ্যখনেই হ'ল অভিমন্যু মহাকাব্য, তাৰপিছত এখন আছিল জীৱন চন্দ্ৰময়, আৰু এখন সম্পূৰ্ণ নাৰী নাটক, নাৰীভিত্তিকে অৰূপা পটমগীয়া কলিতাহঁতৰ হেঁচাত আসমা আহমেদ মোৰ বান্ধৱী বা তেওঁলোকৰ সমসাময়িক কেইগৰাকীমান বান্ধৱীৰ তীব্ৰ হেঁচাত লিখিছিলোঁ এটা সঁচা ঘটনাৰ ওপৰত, কাৰফিউৰ এটা সন্ধ্যা,
নাটকখনৰ নাম দিছিলোঁ জীৱন চন্দ্ৰময়। সেইখনো তেওঁলোকে বহুত ঠাইত কৰিছিল। তাৰ পিছে পিছে মই তেনেকৈ প্ৰায় 8-10খনমান একাংক নাটক লিখিছিলোঁ। তাৰপৰা 2-এখন ছপাও হৈছিল। তাৰপৰা একেবাৰে একত্ৰিত সংকলন হিচাপে মোৰ 3খন নাটকৰ সংকলন এখন আছে আৰু ধোঁৱা, দৈৱকী, জলাশয়, যিটো তুমি উল্লেখ কৰিলা। তাৰোপৰি অনুৰাধা শৰ্মা পূজাৰীৰ দিনত এটা বিশেষ সংখ্যাত মই এখন ওলাইছিল যে আলফাক লৈ, মই প্ৰথম আলফাৰ সেই সময়ৰ যিটো উত্থান, সেই উত্থানটোক লৈ পেলাই মই লিখিছোঁ ধোঁৱা। বহুত বিতৰ্ক হৈছিল এখন নাটক। আৰু তেতিয়া আলফা সংগঠনৰ ফালৰ পৰা মোলৈ কিছু সতৰ্কবাণী আহিছিলে। আৰু মোৰ তেতিয়া ঘৰতেই হওক, মোৰ শুভাকাংক্ষীসকলৰ মাজতেই হওক, মোক বহুতে পৰামৰ্শ দিছিলে যে এনেকুৱা নাটক নালাগে লিখিব, কেলেনো আমি তোমাক হেৰুৱাব নিবিচাৰোঁ ইত্যাদি ইত্যাদি। আৰু কিন্তু মোৰ কথাটো হ'ল, সময়ৰ এটা কথা সময়ত আমি ৰাখিব লাগিব। আৰু আমি যদি অলপ নিৰ্ভীক বা স্বাধীনমনা হ'ব নোৱাৰোঁ, আমি ক'বলগীয়া কথাখিনি যদি কাৰোবাৰ শ্ৰুতলিপি লৈ আমি থাকিব লাগে, তেতিয়াহ'লে আমি আৰু কি কবি বা কি নাট্যকাৰ, কি উপন্যাসিক, গল্পকাৰ বা কি চলচ্চিত্ৰ মেকাৰ, আমিতো সেইটো হ'ব নোৱাৰিম। গতিকে নিৰ্ভীকতা এটা লাগিবই। আৰু সেই বিশ্বাসে লিখি সেই ধোঁৱাখনৰে অন্য এটা ৰূপ আছিল। এখন নাটক মই তেতিয়া অনুৰাধা শৰ্মা পূজাৰীৰ তেওঁলোকে বিচাৰিছিল। দিনৰ এটা স্পেচিয়েল সংখ্যাত দিছিল জলপ্ৰপাত। জলপ্ৰপাতটো আছিল আলফাৰ তেতিয়াৰ উত্থানৰ যিটো প্ৰথম জৰাসন্ধীয় ৰূপ, দুভাগ হৈছিল, আলফা আৰু চালফা। সেইটোৰ যিটো মনোবেদনা, তেওঁলোকৰ আমাৰ মানে ৰাজনৈতিক যিটো মনোবেদনা, সেই সমসাময়িকতাৰ তাত যিটো অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ যিটো ধোঁৱা কোঁৱা ৰূপ, তাৰ ওপৰত মই জলপ্ৰপাত দিছিলোঁ। জলপ্ৰপাতৰ পিছত কিন্তু মোৰ ছিংগুল মানে একক এখন গ্ৰন্থ হিচাপে ওলাইছিল। এখন বলিন বৰগোহাঁইৰ সম্পাদনাত ধেমাজিৰ মোৰ বন্ধু, তেওঁ হেৰি কৰিছিল, চফা কৰিছিল কিৰণ প্ৰকাশনৰ পৰা। তাৰপিছতে মোৰ আৰু কেইখনমান লিখা হৈছে, কিন্তু মানে খুব পৰিশীলিত ৰূপত বুলি নহয়। মই মানে পিছলৈ যে নাটকৰ লিখাটো মানে মই যিটো নাট্যকাৰ বুলি তুমি ক'লা হিমাংশুৱে, সেইটো মানে এতিয়া মোৰ অলপ ভাটা পৰি আছে। প্ৰায় যোৱা 15-20 বছৰ ধৰি মই পৰিচালনালৈ গুচি আহিলোঁ। আৰু পৰিচালনাটো মই এইকাৰণে গুচি আহিবলগীয়া হ'ল যে মই এসময়ত চাকৰি কৰিছিলোঁ, এটা চৰকাৰী চাকৰি। কিন্তু চৰকাৰী চাকৰিৰ বেহুটোত মই কোনো কাৰণতে জীয়াই থকাৰ একো প্ৰেৰণা নাপালোঁ। আৰু মোৰ কি হ'ল, যিটো কয় অক্সিজেন জীৱনৰ, সেইটো মই হেৰুৱাইছিলোঁ। অকাতৰে মই চাকৰিটো এৰোঁ বুলি এৰিলোঁ। তাৰপিছত মানে মই চাকৰিটো এৰি দি যেতিয়া মই গুচি আহিলোঁ, মানে মোৰ তেতিয়া মানে ঘৰ, পৰিয়াল মানে কি আৰু আমাৰ পৰিয়াল, মোৰ নিজাকৈ আৰু ময়ে পৰিয়াল। আৰু তাৰপিছত আৰু প্ৰতিবেশীসকল, এনেকৈ মানে বহুত প্ৰতিক্ৰিয়া হৈছিল। আৰু সেই সময়ত মোৰ ওপৰত এটা প্ৰচাৰো চলিছিল মোৰ গৃহভূমিত, যে মই আচলতে অলপ অহবলীয়া হ'লোঁ আৰু মই সুস্থ প্ৰকৃতিৰ মানুহ নহয়। তাৰপিছত মই সেইবিলাকৰ মানে হেৰি মানে খুব কিবা কিবি হ'লোঁ আৰু গৈ পেলাই মই গুৱাহাটী গৈছিলোঁ। গুৱাহাটীত মই 22 মাহ থাকিলোঁ। 22 মাহত মই সেই সময়ত গুৱাহাটীৰ কাব্য সমাজ, নাট্য সমাজ, চলচ্চিত্ৰ সমাজ বা সংগীত শিল্পীসকল, চিত্ৰকলা ভাস্কৰ্য শিল্পীসকল, বিশেষকৈ আৰ্টিষ্ট গিল্ড ইত্যাদি কৰি, আৰু বীৰেণ সিংহদেৱ, এখেতসকলৰ সান্নিধ্য বা নীলমণি ফুকন ছাৰ, মোৰ অতি শ্ৰদ্ধাৰ নন্দী ভট্টাচাৰ্য ছাৰ, এইসকলৰ মানে সান্নিধ্য, আৰু নিৰ্দিষ্ট কবি অপনী চক্ৰৱৰ্তী, ৰবীন্দ্ৰ চৰকাৰ, মোৰ চব দাদা হয়, তেওঁলোকৰ সান্নিধ্যতেই মই অলপ উমাল হৈ অৱশেষত মই আকৌ বেক কৰিলোঁ। আৰু বেক কৰি ঘৰত অলপ দিন সম্পূৰ্ণ বেকাৰ হৈ থাকি মই ডিচিশ্যন ল'লোঁ যে নাটকেই মোৰ জীৱনত খেতি বাতি হ'ব। মই যিটো কাম চৰকাৰী চাকৰিৰ দ্বাৰা নকৰোঁ বুলি গুচি আহিলোঁ বা মই অসুবিধা পালোঁ, নাটকৰ মাজেদি মই জীৱনৰ যিটো তাত মোৰ যিটো অক্সিজেন হেৰাইছিলে, সেই অক্সিজেনটো মই ঘূৰাই লওঁ। আৰু সেই পণ লৈ, এটা দৃঢ় পণ লৈ মই নাটকলৈ গুচি আহিলোঁ সম্পূৰ্ণৰূপে। আৰু তেতিয়াৰ পৰাই মই হৈ গ'লোঁ এক ধৰণৰ পৰিভ্ৰমী পক্ষী। আৰু মোক মানুহে কয়
বহুতে মোক আকৌ কয় মই উভৰি বুলি কয়। আচলতে মই তাৰ বিপৰীতে কওঁ যে মই কোনো কাৰণতে উভৰি নহয়। মোৰ আজি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন নাট্যক্ষেত্ৰৰ মাজেদি মানে যিটো ভ্ৰমণ হ'ল, তাত মোৰ যিমান ঘৰ আছে, মানে ইমানেই ঘৰ আছে যে মই এতিয়া বহুত ঘৰত মানে উঠাবোৰ এনেই পৰি থাকে। মই মানে তাত জীৱনটো উদযাপন বা যাপনটো নকৰোঁৱেই বাৰু, উদযাপন কৰিবলৈ মই সময় মানে মোৰ এতিয়া নাটনি হৈ গৈছে। গতিকে মোক কোনো কাৰণতে উভৰি নহয়, এইটো মই মোৰ শ্ৰোতাসকললৈ মই কৈছোঁ। কিন্তু মোক বহুতে উভৰি বুলি কয়। মই অকণমান সঁচা কথা ক'লে অকণমান মই দুখ পাওঁ সেইটোত, যে মোৰ বহুত ঘৰ আছে। আৰু হয়, খালি মই অলপ পৰিভ্ৰমী আৰু মানুহটো। আৰু পৰিভ্ৰমীটো হৈ গ'ল যে যিহেতু এইটো মোৰ নাটকৰ প্ৰতি মোৰ পৰিচালনা লাইনত মোৰ যিহেতু এইটোৱে একদম নিচাটো নিচাই, তাৰোপৰি মোৰ সম্পূৰ্ণৰূপে এতিয়া মোৰ পেচা। আৰু মই এইটো লৈ খাই আছোঁ, মোৰ পেট চলাই আছোঁ, মোৰ কাপোৰ কানিৰ পৰা আদি কৰি গ্ৰন্থ বা বিভিন্ন যাৱতীয় লাগতিয়াল বস্তুখিনি মই ইয়াৰ পৰাই সংগ্ৰহ কৰিছোঁ। সেইকাৰণে মই আজিকালি আকৌ ধেমালিতে বহুতত কওঁ, বহুত আড্ডাত কওঁ, বহুত আলোচনাত কওঁ যে মই নাটকটো মোৰ এতিয়া বক্ষণৰ পেচা, আৰু বহুতে কয় নিচা আৰু পেচা বুলি কয়, ক্ষমা কৰিব। মই কওঁ মোৰ নিচা আৰু বেচা, মানে মই নাটক বেছি খাওঁ। মোক সেইটো যদি কিবা কাৰণে পেচা বুলি কোনোবাই কয়, এইটো ক'বলগীয়া একো নাই। কিন্তু মোৰ এইটো ফুল টাইম প্ৰফেশ্যন, আৰু মই বেছি খাওঁ। কিন্তু এই যে বেচোঁ, সেইটো কিন্তু আকৌ মই বনিয়াৰ পণ্য বজাৰত নেবেচোঁ। মই বেচিছোঁ সম্পূৰ্ণ এমেচাৰি ক্ষেত্ৰখনত। আৰু মই প্ৰায়ে মোৰ বেছিকৈ মহানগৰীয় পৰিৱেশবিলাক মোৰ একেবাৰে সহ্য নোৱাৰোঁ। মই সৰু সৰু মফচলীয়া চহৰ বা চহৰতলী, আৰু মই বেছিকৈ গাঁও চৰ চাপৰি জনগোষ্ঠীয় সমাজ, তেওঁলোকৰ মানে বিভিন্ন চৰ চাপৰি গৰুসুঁতি মহসুঁতিত মই তেওঁলোকৰ আমন্ত্ৰণত মই নাটকৰ কৰ্মশালা কৰোঁ, নাটকৰ প্ৰযোজনা কৰোঁ। আৰু এতিয়া মই সম্পূৰ্ণৰূপে এজন নাটকৰ ডিৰেক্টৰ, তথাকথিত বুলিয়ে কোৱা যিয়ে নোকোৱা নাটকৰ। আৰু মই স্বয়ম্ভু পৰিচালক। মই অন্য কওক নকওক, মই নিজে এজন স্বয়ম্ভু পৰিচালক। আৰু সেইটো মানে মোৰ নাটকটো মই যে বেছি খাওঁ, সেইটো কাৰণেই মই এতিয়া স্বয়ম্ভু পৰিচালক। আৰু মই ভাল পাইছোঁ এইটো। মই পৰিচালনা নকৰিলে এতিয়া আৰু জীয়াই থাকিবও নোৱাৰোঁ। মানে পৰিচালনা নাটকৰ এজন ডাইৰেক্টৰৰ জীৱন পথত শিল্প যেতিয়া মই আঁকো, তাত যি ৰং বৰণৰ খেলেৰে মোক ইমান উজ্জীৱিত হৈ থাকোঁ আৰু ইমান মই উদযাপন কৰোঁ, এইটো ট্ৰেক এৰি আৰু মই ক'তো যাব নোৱাৰোঁ, ক'তো মই বাচি থাকিব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে এই যে হিমু তুমি ক'লা, মানে মই আকৌ হিমাংশু ৰঞ্জন ভূঞাক মই হিমু বুলি কওঁ, ই মোক মামা বুলি মাতে, ই মোৰ ভাগিন। মই হিমুক কৈছোঁ যে নাট্যকাৰটো মানে এতিয়া এনেকুৱা হ'ল, এসময়ৰ যে কয় কবি, এতিয়া ছবি, এই শুকান মালা এডাল ফ্ৰেমত ওলমি থাকে বকুল ফুলৰ। মই তেনেকুৱাও ঠিক নহয়। মই এই মাজৰ যোৱা 6 বছৰত মই 2খন নাটকৰ কাম কৰি আছোঁ। আকৌ মানে এবাৰ নাট্যকাৰৰ ভ্ৰমণলৈ গৈছোঁ। আৰু তাৰে এখন মোৰ সম্পূৰ্ণ হ'ল, এইটো মই মোৰ শ্ৰোতামণ্ডলীক মই ভাল খবৰ দিওঁ। আৰু অলপতে মোৰ এখন থিয়েটাৰ ভিলেজত হ'ব, প্ৰস্তুতি চলি আছে। সেইখন হ'ল মণিমুগ্ধৰ ৰূপালী। তাৰমানে মই জ্যোতিপ্ৰসাদৰ আজিকালি কোনো নাটক কৰা নাই, মোৰ ভয় লাগে। ইমান বিশাল মানে সাহিত্য গোন্ধ আৰু অৱয়ব, কিন্তু মই জীৱনত পণ ল'লোঁ যে মই জ্যোতিপ্ৰসাদৰ পোনপটীয়াকৈ কোনো এখন নাটক নকৰোঁ। কিন্তু ৰূপালী মোৰ তাত আটাইতকৈ শ্ৰেষ্ঠ, মানে মই নাটক বুলি ভাবোঁ জ্যোতিপ্ৰসাদৰ। মানে তেখেতৰ শ্ৰেষ্ঠ সৃষ্টি আটাইখিনিয়ে, মোৰ দৃষ্টিত ৰূপালী মোৰ কাৰণে শ্ৰেষ্ঠ। আৰু সেই ৰূপালীমৰ যিটো কেন্দ্ৰীয় নিৰ্যাস বা সামগ্ৰিক নিৰ্যাস, সেইটো বেছ কৰি মই জীৱনটোত মানে ৰূপালীমক মই আৰু মণিমুগ্ধক বেলেগ ধৰণে সজাইছোঁ। মণিমুগ্ধৰ যিটো মনোভ্ৰমণ আৰু ৰূপালীমৰ যিটো প্ৰতিকল্প, এইটোক লৈ মই জ্যোতিপ্ৰসাদৰ ৰূপালীম নহয়, কিন্তু মানুহে চাই ওলাই যাওঁতে চবেই ক'ব যে আমি ৰূপালীমখনেই চালোঁ। কিন্তু ৰূপালীমৰ এটা সংলাপো তাত নাই। আৰু সেইখনৰ নাম দিছোঁ মই মণিমুগ্ধৰ ৰূপালীম। আৰু শেহতীয়াকৈ মই মহাভাৰতৰ এগৰাকী অতি মাত্ৰা বিশিষ্ট নাৰী সত্তাক লৈ এখন মই নাটকৰ কাম আৰম্ভহে কৰিছোঁ। অলপ চলপ গৈ আছোঁ, টাইম লাগিব, সময় লাগিব। এইখনত এতিয়াই নামটো নকওঁ,
হ'লে হয়তো নিশ্চয় মোৰ দৰ্শকসকলে চাব, দৰ্শন কৰিব, বা কোনোবা ছপা হয় কেতিয়াবা পাঠকসকলে পঢ়িব। কিন্তু সেইগৰাকী নাৰী সত্তাক মই মোৰ যিটো চেল্ফ মানে পাৰ্চপেক্টিভ, মোৰ স্বকীয় যিটো কি বুলি ক'ব দৃষ্টিকোণ, তাৰ পৰা মই মোৰ মতে যি অনুভৱ হৈছে, মই যি বুজি পাইছোঁ তেনেকৈ মই সজাবলৈ চেষ্টা কৰিছোঁ। সেই নাটকখন লিখি মই এতিয়া খুব এনজয় কৰি আছোঁ আচলতে। এনেকুৱাই আৰু এইখিনিয়ে চলি আছে। নাটকৰ সৈতে ইমান দিন জড়িত হৈ থাকি বিভিন্ন অভিজ্ঞতাৰে পুষ্ট এগৰাকী নাট্যকৰ্মী। গতিকে আমাৰ নতুন প্ৰজন্মৰ নাট্যকৰ্মীসকলে যিসকলে নতুনকৈ নাটক ভাল পাবলৈ শিকিছে বা নাটকক আপোন কৰি লৈছে, নাটক কৰিবলৈ ওলাই আহিছে, সেই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলক আপুনি কি বাৰ্তা দিব? আচলতে বাৰ্তা সদায় মহাপুৰুষসকলে দিয়ে। মহাপুৰুষীয় বাৰ্তা বুলি এটা কথা থাকে, মোৰ সেইটো ধৃষ্টতা নাই। কিন্তু মই এটা কথাই কওঁ যে মই এজন দায়িত্বশীল ঠিক নাট্যকৰ্মী বুলি কৈ মই ভাল নাপাওঁ। মোৰ এটা শব্দ আছে মানে থিয়েটাৰ বা ড্ৰামা এক্টিভিষ্ট। মই এক্টিভিষ্ট হৈহে কাম কৰি ভাল পাওঁ বা মই তেনেকৈ কৰিবলৈ গৈ আছোঁ। কিমান সফল হ'ব পাৰিছোঁ নাজানো। আৰু নতুন প্ৰজন্মৰ নাট্যশিল্পীসকলৰ প্ৰতি মোৰ আচলতে কি এটা সতীৰ্থসুলভ আদৰণি বুলি মই ভাবোঁ। আৰু আমাৰ বাৰ্তা দিব পৰা হোৱা নাই। আদৰণিটো এনেকুৱা হ'ব যে বিভিন্ন ঠাইত কাম কৰিবলৈ গৈ দেখোঁ, বিশেষকৈ নাটকৰ ৱৰ্কশ্বপবোৰ কৰিবলৈ গৈ কলেজ ইউনিভাৰ্চিটিৰ পৰাও ওলাই অহা বা পাৰফৰ্মিং আৰ্টৰ পৰা ওলাই অহা বহুত ধৰণৰ নাট্যকৰ্মী আছে। তেওঁলোকৰ কিন্তু এটা বস্তু আছে, দায়বদ্ধতা, নিষ্ঠা আছে। কিন্তু তেওঁলোকৰ ক'ৰবাত মই অকণমান এটা বস্তু খৰাং অনুভৱ কৰোঁ। খৰাং এইবাবেই কৈছোঁ যে তেওঁলোকৰ আজিৰ যিটো সমসাময়িক আমাৰ পৃথিৱীখন আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ যিটো গাঁথনি বা সেই ৰাষ্ট্ৰ ব্যৱস্থাৰ অৰ্থনৈতিক গাঁথনি, সামাজিক গাঁথনি, তাৰ সাংস্কৃতিক গাঁথনি, তাৰ ঐতিহাসিক গাঁথনি, এইবিলাকৰ প্ৰতি তেওঁলোক যেন ক'ৰবাত ইচ্ছাকৃতভাৱে নহ'বও পাৰে, কিন্তু ক'ৰবাত যেন এটা অনিচ্ছুক উদাসীনতা মই লক্ষ্য কৰোঁ। তাৰোপৰি নাটকেই কৰিবলৈ আহিছে, নাটকৰ লগত যে কিমান শিল্পকলা জড়িত হৈ আছে, চিত্ৰকলা, কবিতা, সংগীত, ৰং, বৰ্ণ, কেমেৰা, চলচ্চিত্ৰীয় ভাৱনা, কিমান বস্তু আছে, ভাস্কৰ্য কলা, সেইবোৰৰ যে এটা একত্ৰিত ৰূপেই যে নাটকৰ মানে জীৱনৰ কেনভাছখন, অন্য অৰ্থ জীৱনৰ কেনভাছ। এই কথাবিলাকৰ কাৰণে যি মানে ব্যক্তিগত যিবিলাক অনুশীলন লাগে, যেনেকৈ ভ্ৰমণ বা অকাতৰে এখন মুক্ত আকাশৰ তললৈ, অৰণ্যলৈ, জলপ্ৰপাতৰ কাষলৈ গুচি যোৱাৰ যিটো প্ৰৱণতা, গৰু খুটি, মহ খুটি, জীৱনটোক প্ৰত্যক্ষ কৰা, সুক্ষ্মভাৱে প্ৰত্যক্ষ কৰাৰ যিটো প্ৰৱণতা, তাৰোপৰি গ্ৰন্থ অধ্যয়নটো কৰিবই লাগিব। কিন্তু গ্ৰন্থ অধ্যয়নেই জীৱনৰ সমস্ত নহয় বা সমস্ত অনুভৱ নহয়। গ্ৰন্থ অধ্যয়নৰ লগতে একেলগে যাত্ৰা কৰিব লাগিব এই ভ্ৰমণবোৰ। আৰু তেতিয়াহে মনোভ্ৰমণটো জীৱনৰ মনোভ্ৰমণটো খুব এটা উৎকৰ্ষতালৈ আহে বা মনোভ্ৰমণটো জীপাল হয়। সেইবিলাক কথাত যেন তেওঁলোক অলপ উদাসীন বা পঢ়া শুনাৰ লগত যিটো সম্বন্ধ লাগে। বহুতে ৰাতিপুৱা এখন দৈনিক বাতৰি কাকত পঢ়িবলৈ ইচ্ছুক নহয়। সমসাময়িক আমাৰ এতিয়া অসমীয়া সাহিত্যৰ কিমান ভাল ভাল আলোচনী আছে, বা আজি গ্ৰন্থমেলাটোত কিতাপ কিনে, কিন্তু কথা হ'ল কি, সমসাময়িক আলোচনীৰ লগত সম্পৰ্ক ৰখা, সমসাময়িক পৃথিৱীৰ যিবিলাক নিউজ চেনেল আছে, মানে ভাল নিউজ চেনেল, যিবিলাক পণ্যৰ ঊৰ্ধত কিছু পৰিমাণে, তেনেকুৱাবিলাকৰ মুখামুখিও হ'বলৈ ইচ্ছুক নহয়। তাৰপিছতে সমসাময়িক আলোচনীবিলাকৰ পাতে বিচৰণ কৰিবলৈ ইচ্ছুক নহয়। দৈনিক পেপাৰ এখন পঢ়িবলৈ উদাসীন, ৰেডিঅ'টো শুনিবলৈ উদাসীন। এই কথাবিলাকৰ মনোকষ্ট দিয়ে। আৰু এই মনোকষ্টৰ বাবেই মই কথাখিনি কৈছোঁ যে তুমি হিমুৱে যিটো মোক সুধিলা, নতুন প্ৰজন্ম খুবেই ভাল, মই বহুত আশাবাদী তেওঁলোক, আৰু তেওঁলোকৰ স্কিলটো মই বহুত বিশ্বাসী। কিন্তু তাৰ লগত যদি তেওঁলোকৰ এই কথাখিনিও যদি লগত গুচি যায়, তেতিয়া যদি এটা সুষম
মানে যিটো কেমিষ্ট্ৰি, মানে যিটো আমি ক'বলৈ গ'লে বেলেঞ্চ কেমিষ্ট্ৰি, চিন্তা চৰ্চা, চিন্তন মননৰ যিটো ভ্ৰমণ, এইবিলাকত তেওঁলোক বেছি ফাৰ্টাইল হৈ যাব বা তেওঁলোকে এটা উৎকৰ্ষতা লাভ কৰিব আৰু জীৱনটোক তেওঁলোকে যথেষ্ট পৰিমাণে এনৰিচ কৰি তুলি শিল্প চৰ্চালৈ আহি শিল্প সজাব পাৰিব জীৱনৰ। দৰ্শকসকল, ইমান সময় আপোনালোকৰ অতি প্ৰিয় এইগৰাকী কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইনৰ জীৱনৰ কিছু কথা জানিলে, তেওঁৰ শৈল্পিক পৰিভ্ৰমণৰ কথা জানিলে আৰু তেওঁৰ দৃষ্টিৰে জীৱন কি সেই কথাৰো উমান পালে। গতিকে আমি অনুষ্ঠানটি সামৰিব লাগিব। শেষত পুনৰ সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰু বিশেষভাৱে মামা আপোনালৈ আমাৰ আন্তৰিক শুভকামনা। আপোনাৰ যাত্ৰাপথ আৰু মই লগতে ধন্যবাদ জনাইছোঁ তোমালোকৰ যিটো চেনেল, গোটেই চেনেলৰ যিসকল বিশেষকৈ তুমি আৰু তোমাক নেপথ্যৰ পৰা সহায় কৰা, কেমেৰাৰ পৰা আদি কৰি যিসকলে মানে অনুষ্ঠানটো সজাব, আটাইলৈ মানে কলাকুশলীসকললৈ মই মোৰ আন্তৰিক ধন্যবাদ জনাই মই ইমানতে আৰু সামৰিছোঁ। আমিও আজি অনুষ্ঠানটোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ সকলোলৈকে আন্তৰিক ধন্যবাদ।